নমস্কাৰ সকলোকে পুনৰবাৰ আৰকে আছাম ব্লগছ চেনেলৰ পৰা স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ' আলোচনা কৰিম দেওবাৰে অনুষ্ঠিত হ'ব উচ্চতৰ মাধ্যমিক টেট পৰীক্ষা আৰু সেই টেট পৰীক্ষাটো অনুষ্ঠিত হ'ব নতুন নিয়মৰ ভিত্তিত আৰু পৰীক্ষাৰ্থীসকলৰ কাৰণে কি কি নতুন নিয়ম থাকিব সেই বিষয়ে তোমালোকক সবিশেষ জনাম। এই ভিডিঅ'টোৰ জৰিয়তে ভিডিঅ'টো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব আৰু যদি মোৰ চেনেলত পোনপ্ৰথমবাৰৰ পৰা আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব। এনেধৰণৰ ভিডিঅ' আগতেই পোৱাৰ কাৰণে এতিয়া হওক ভিডিঅ'টো আৰম্ভ কৰোঁ। ছাত্ৰসকল দেওবাৰে অনুষ্ঠিত হ'ব উচ্চতৰ মাধ্যমিক টেট পৰীক্ষা। পৰীক্ষাৰ ফলাফল কেতিয়া ঘোষণা কৰিব, লগতে পৰীক্ষাত বহাৰ পূৰ্বে ছাত্ৰসকলে জানি লোৱা প্ৰয়োজন পৰীক্ষাৰ বাবে কি কি নিয়ম থাকিব সবিশেষ জানিব পাৰিব ভিডিঅ'টোৰ জৰিয়তে। ছাত্ৰসকল ইতিমধ্যে ৰাজ্য চৰকাৰ সাজু হৈছে নিম্ন প্ৰাথমিক, উচ্চ প্ৰাথমিক আৰু মাধ্যমিক বিদ্যালয়ৰ শিক্ষক নিযুক্তিৰ বাবে। সকলো ঠিকে থাকিলে অহা ফেব্ৰুৱাৰী মাহৰ প্ৰথম বা দ্বিতীয় সপ্তাহত প্ৰদান কৰা হ'ব নিৰ্বাচিত প্ৰাৰ্থীসকলক নিযুক্তি পত্ৰ। তাৰ মাজতে ৰাজ্যৰ শিক্ষা বিভাগ সাজু হৈছে উচ্চতৰ মাধ্যমিক টেট পৰীক্ষা অনুষ্ঠিত কৰিবলৈ। অহা দেওবাৰে অৰ্থাৎ 10 জানুৱাৰী তাৰিখে অনুষ্ঠিত হ'ব পৰীক্ষা। এইবাৰ উচ্চতৰ মাধ্যমিক টেট পৰীক্ষাত অৱতীৰ্ণ হ'ব প্ৰায় 23,855 গৰাকী শিক্ষাৰ্থী। ইয়াৰে বাণিজ্য শাখাত 835 গৰাকী, বিজ্ঞান শাখাত 4,675 গৰাকী আৰু কলা শাখাত 17,355 গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হ'ব। আনহাতে জানুৱাৰী শেষত নহ'লে ফেব্ৰুৱাৰী মাহৰ প্ৰথম সপ্তাহত ঘোষণা কৰা হ'ব পৰীক্ষাৰ ফলাফল। ছাত্ৰসকল এতিয়া তোমালোকক জনাম পৰীক্ষাৰ বাবে কি কি নিয়ম থাকিব সবিশেষ জানি লোৱা। প্ৰথম নিয়মটো হ'ল পৰীক্ষাৰ্থীয়ে পৰীক্ষা কেন্দ্ৰলৈ এডমিট কাৰ্ড আৰু পৰিচয় পত্ৰহে নিব পাৰিব। দ্বিতীয় নিয়মটো হ'ল কোনো ধৰণৰ ইলেক্ট্ৰনিক সামগ্ৰী পৰীক্ষা কেন্দ্ৰৰ ভিতৰত নিব নোৱাৰিব পৰীক্ষাৰ্থীয়ে। তৃতীয় নিয়মটো হ'ল পৰীক্ষা কেন্দ্ৰৰ ভিতৰত মোবাইল ধৰা পৰিলে তেওঁৰ ফলাফল প্ৰকাশ কৰা নহ'ব। চতুৰ্থ নিয়মটো হ'ল সকলো পৰীক্ষা কেন্দ্ৰত থাকিব জামাৰ। পঞ্চমটো হ'ল পল্টন বজাৰ বেংগলী বইজ হাইস্কুলত পৰীক্ষামূলকভাৱে বায়'মেট্ৰিক ব্যৱস্থা কৰা হ'ব।